থাকিব গ্ৰেছ মাৰ্ক আৰু মডাৰেশ্যন পদ্ধতি পৰীক্ষা পদ্ধতিত গোপনীয়তা ৰখাত বাধা উপাচাৰ্য কমিটিৰ অৱশ্যে পূৰ্বে এটা বিষয়ত 18 নম্বৰলৈকে দিয়া গ্ৰেছ নম্বৰ এতিয়া এটা বিষয়ত 1ৰ পৰা 5 নম্বৰলৈকেহে দিয়া হ'ব পৰীক্ষাৰ্থীয়ে সৰ্বমুঠ গ্ৰেছ নম্বৰ পাব 3টা বিষয়ত উত্তীৰ্ণৰ হাৰ কমিলে পূৰ্বৰ দৰে অনুষ্ঠিত কৰা হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা ইয়াৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা তাৰমানে বিভিন্ন পৰীক্ষা এক্সামিনাৰে মাজত থকা যাতে ডিফাৰেন্সটো নোহোৱা কৰিব পাৰে তাৰ কাৰণে মডাৰেশ্যন বা নৰ্মেলাইজেশ্যন এটা থাকে ৰিগাৰ্ডিং গ্ৰেছ মাৰ্ক তেওঁলোকে আৰু এটা কথা কৈছে যে এটা পৰীক্ষাত গ্ৰেছ মাৰ্কো থাকে গ্ৰেছ মাৰ্ক য'ত আগত 18 পাইছিলে 2010ত 18 পাইছে 11-12ৰ কাগজ আমাৰ লগত আমি নাই পোৱা ডেফিনেটলি কমি অহাটো নাই গতিকে 18 গ্ৰেছ আছিলে 18 জেগাত গ্ৰেছ এতিয়া মেক্সিমাম 5 হ'ব 1 to 5 কিন্তু মডাৰেশ্যনটো পুৰা পাব মডাৰেশ্যন 10 হ'ব পাৰে 15 হ'ব পাৰে লিমিটেডটো মেক্সিমাম 3 সব তাৰমানে 5 গুণ 15 নম্বৰ যাব দুমাহ ল'ৰা ছোৱালীক যি ল'ৰা ফেল কৰিব পাছ কৰা ল'ৰাখিনিৰ কাৰণে নহয় অকল ফেল কৰা ল'ৰাখিনিৰ কাৰণে আমি দুমাহ টিউটৰিয়েল ক্লাছ কৰিম স্কুলবিলাকত আমি দুমাহ টিচাৰসকলক দায়িত্ব দিম যে ইনক্লুডিং সামাৰ ভেকেশ্যন ল'ৰা ছোৱালীখিনিক ভাল কৰি পঢ়াব লাগিব পঢ়াই তেওঁলোকক আমি আৰু এবাৰ মেট্ৰিক দিয়াৰ সুবিধা দিম